Hey guys, welcome back to my YouTube channel. So মই আহিছো এতিয়া পথাৰত so আমাৰ আজি ধান কাটিব বুলে so তাকে মই আপোনালোকক দেখুৱাম আমাৰ পথাৰত লৈ গৈছো আপোনালোকক বৰ্তমান আহি পাইছো এতিয়া আমি আছো গুহাই গাঁৱত so আপোনালোকক দেখুৱাইছো আমাৰ পথাৰত কিমান ধান লগাইছে আৰু কিমান কি মোৰ লগত আছে ৰাহুল এপিনে আমাৰ কেমেৰামেন ক'ত গ'ল ৰাহুল ক'ত এই পুৰা মাস্ক লগা পুৰা ফিটিং থাকে দেখুৱাইছো এপিনে পুৰা ধান কাটি আছে so দেখিব পাৰে আপোনালোকে দেখি নাপাব ইয়াৰ পৰা মই গৈ পিনে আপোনালোকক দেখুৱাই আছোঁ চ' আমি এতিয়া পথাৰৰ মাজত সোমাই আছোঁ চ' আপোনালোকক দেখুৱাইছোঁ গৈ আছোঁ ধুনীয়াকৈ এইপিনে পুৰা ধান কটাই আছে দেখিব ধান কাটি আছে এইপিনে আৰু এতিয়া মই ধুনীয়াকৈ গৈছোঁ আৰু ৰ'দটো তামাম পৰিছে এতিয়া আপোনালোকক কোৱালিটি নাজানো কি আহিছে কি নাই নাজানো আৰু ধুনীয়াকৈ আপোনালোকক লৈ গৈ আছোঁ মই দেখুৱাম আপোনালোকক কোন আছে তাতে কোনে কাটি আছে চ' আমাৰ খুৰাও কাটি আছে তাতে মই দেখুৱাম আপোনালোকক চাই থাকক Okay guys, so আহি পাইছো so দেখিব পাৰে এপিনে তাঁৰ লগোৱা আছে so ইয়াতে ৰাতি হলে মানে কাৰেণ্ট লগাই থয় so কিহৰ কাৰণে গৰু ছাগলী পাৰ হ'বৰ কাৰণে so গৰু ছাগলী পাৰ হৈ যায় এইটোৰ কাৰণে এনেকৈ তাঁৰ লগোৱা হৈছে এইটো অকণ সাৱধানে পাৰ হ'ব লাগিব নহ'লে শ্বৰ্ট দিব এইটো অ'কে so আপুনি দেখিব পাৰে so guys দেখিব পাৰে পুৰা ধান কাটি আছে so ময়ো কাটিম এতিয়া তো ইয়াতে আমাৰ খুৰাও আছে এইপিনে খুৰা ধান কাটি আছে পুৰা ব্যস্ত এইপিনে দেখিব পাৰে পুৰা ব্যস্ত ধান কটাত তো এইপিনে দেখিব পাৰে তো গাইজ আমাৰ মাটি মই চিনি নাপাওঁ গম পাইছে নাই তো চবতকৈ ডাঙৰ কথা এইটোৱে মই চিনি নাপাওঁ তাৰমানে যোনটো সঁচা কথা এইটো কৈ দিছোঁ মই ইমান ভালকৈ চিনি নাপাওঁ আমাৰ মাটি ক'ত ক'ত আছে তো আমাক খুৰাই দেখাই দিছে এইপিনে এইপিনে আছে এইপিনে এইপিনে আছে এনেকুৱা হ'লে দেখোন ঠগি খাই দিব দেখোন হে এনেকুৱা হ'লে কেনেকুৱা হ'ব তো এতিয়া মই পাৰিম নে বা ধান কাটিবলৈ Okay guys, so धान এতিয়া মই কাটিম आपका भाई काटेगा धान हाथ काटी নললে হৈছে মোৰ পুৰা ফাষ্ট কাটি আছে এইটো মোৰ ভাইটি হয় আমাৰ খুৰাৰ ল'ৰা এইপিনে কাটি আছে পুৰা আৰু এইপিনে দাদাহঁত আছে এইপিনে খুৰী খুৰা চব এইপিনে বাইদেউ ভণ্টি চব আছে এইপিনে কাটি আছে ধুনীয়াকৈ আৰু মই হাতেৰে কাটোনি এনেকৈ ৰেপো এনে কেনেকৈ কাটিব লাগিব দে এবাৰ ইয়াক দেখুৱাই দেচোন এবাৰ দেখুৱাই দে এবাৰ কেনেকৈ কাটে কাট অ'কে দে মই এবাৰ এতিয়া মই ট্ৰাই কৰিম এতিয়া কেনেকৈ ধৰি ল'ব লাগিব হয় নাই এনেকৈ ধৰি পাৰিছোঁ যি নহওক ট্ৰাই কৰিলে পাৰিম হয় নাই তো ট্ৰাই কৰিব লাগে অকল ৰিক্স হয় হাত যোৱাৰ চান্স থাকে য়েছ পাৰিছোঁ কাটিবলৈ অ'কে গাইজ দেখিব পাৰে ইমানখিনি কাটিছোঁ আৰু কাটিম কথা পাতি লওঁ আৰু অকণমান তাৰপিছত মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই এইবোৰ কথা মেলা তো গাইজ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই মই অকণমান জাষ্ট কৰিলোঁ কাটিলোঁ আৰু অ'কে এইপিনে কাটি আছে মই দেখুৱাই দিম আপোনালোকক আহক সেইটোও মই কথা দেখিব পাৰে এইপিনে পুৰা ফাষ্ট কাটি আছে গাইজ ঘৰত বহি থাকিনো কি কৰিম চ' আজি আমাৰ ধান কটাৰ দিন আছিলে চ' আহিলোঁ অহাৰ পিছত ধুনীয়াকৈ ভিডিঅ' এটা কি কৰিম আৰু ভিডিঅ' এটা ধুনীয়াকৈ বনাই দিলোঁ আৰু যদিও মোৰ চেনেলত আপোনালোকে নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু লাইক আৰু অকণমান শ্বেয়াৰ মাৰি দিব আৰু যোনে ফেচবুকত চাই আছে ফেচবুক পেজত চাই আছে মোৰ সিহঁতক কৈছোঁ যোনে মোৰ ফেচবুক পেজত নতুন আহিছে প্লিজ ফ'ল' কৰি দিব আৰু লগতে অকণমান শ্বেয়াৰ কৰি দিব ত' ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰক অ'কে গাইজ এতিয়া কি কৰিম এইখিনি দৰা দেখিছে আপোনালোকে চ' দৰাখিনি ধুনীয়াকৈ তাত লৈ যাব লাগিব ওপৰলৈকে ত' ধুনীয়াকৈ অকণ কষ্ট কৰিব লাগিব কৰিম তালৈকে লৈ যাওঁ ধুনীয়াকৈ চাওক আপোনালোকে অ'কে গাইজ ত' এইখিনি লৈ যাওঁ ওপৰলৈকে এটা বহুত দুটাকৈ ল'ব পাৰিম চাগে ন চাৰিটাকৈ
অ'কে গাইজ, পাৰোঁ মই আগতে কাম কৰোঁতো এইবিলাক, মই জানো কাম কৰিবলৈ। অকণমান সাৱধানে পাৰ হ'ব লাগিব। ইয়াতে কৈছিলোঁ আপোনালোকক তাঁৰ আছে, তাকো এতিয়া কাৰেণ্ট আছেনে নাজানো, চুই নাচাওঁ এইটো, অকণ ভয় লাগে। এতিয়া গম পাইছোঁ হাজিৰা কৰা মানুহকেইটা কিমান কষ্ট হয়, সেই ৰ'দে বৰষুণে কাম কৰে। গাইজ দেখিব পাৰে কিমান দূৰৰ পৰা আহিবলগীয়া হৈছে, এই কোনৰ পৰা আহিছোঁ। তো তাৰ পৰা আনি আনি ইয়াতে জমা কৰিব লাগিব, গোটেই লাগি গৈছে। তো গাইজ ভিডিঅ'ত ইমানখিনিতো দেখুৱাব নোৱাৰিম, তো যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই গৈ থাকিম। তো চাই থাকক, এতিয়া বহুত আছে বাকী আনিবলৈ, আনি লওঁ তাৰপিছত দেখুৱাইছোঁ। দুটা দৰা থৈ আহিলোঁ, দৰা আছে এইখিনি লওঁ আৰু আনি আনি ভাগৰ লাগি গ'ল, পানী পিয়া লাগিছে, আৰু যাওঁ আৰু কেইটামান আনোগৈ। বেগত কি আছে দা কটাৰী আছে। গা খজুৱাইছে গাই, ধানৰ দৰা উঠাইছোঁতো, ধানৰ দৰা উঠালে কি হয়, এই উমকেইটা লাগে নহয়, উমকেইটা লাগিলে কি হয় খজুৱাই, তাৰমানে এইটো তাকে এতিয়া মোৰ খজুৱাই আছে পূৰা, সোমাই নাই খজুৱাত, অকণ খজুৱাবও লাগে। আপোনালোকে দেখিছে ধান কটা, তো আপোনালোকে ভাবিছে চাগে সহজ, দিলে কাটিব পাৰি, কিন্তু নহয়, এইটো সহজ নহয়। মই কৰিছোঁ, ট্ৰাই কৰিছোঁ, মই অফ কেমেৰাটো মই ট্ৰাই কৰিছোঁ। এনেকুৱাকৈ কৰিব টানিব গ'লে কি হয়, বস্তুটো মানে আমাৰ একগোটে মানে একেলগে নাহে, আমাৰ সিহঁতৰ যেনেকৈ একেলগে আহি যায়, এইটো নতুন মানুহে কৰিব নোৱাৰে, এইটোৰ এক্সপিৰিয়েঞ্চ লাগিব, ভাল এক্সপিৰিয়েঞ্চ লাগিব। দেখিব পাৰে এইটো এক্সপিৰিয়েঞ্চ লাগিব, মানে এক্সপিৰিয়েঞ্চ থকা মানুহ লাগিব। এতিয়া দেখিছে কিমান ধুনীয়াকৈ কাটি আছে। তো মই যদি কাটিছোঁ এডাল দুডালহে যায় এনেকৈ, মোৰ ভয় লাগে ন, এনেকৈ যদি মাৰি তলত নামাৰি পেলাই মই হাততে মাৰি দিলোঁ, তেতিয়া এনেকৈ কেপাচিটি আছে এইটো কটা, নথকা নহয়। চ' এইপিনে দেখিব পাৰে, এইপিনে গোটেই পকা ধান কাটি আছে, এইপিনে যিমান আছে দেখিব পাৰে এইটো কেঁচা ধানেই। তো গাইছ দেখিব পাৰে এইপিনে যিমান কেঁচা ধান আছে এইকেইটাও আমাৰেই হয়। তো এইকেইটা পকা নাই, এতিয়াও এতিয়া পকাকেইটা যিমান আছিলে চব গোটেইখিনি কাটিলে, আৰু এইপিনে দেখিব পাৰে গোটেই দৰাই এইপিনে গোটেই পকা আছিলে, চব পকা কাটি দিলে। আমি ইয়াৰ পৰা ওলাই যাওঁ, আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই এনেকৈ আলিৰ মাজে মাজে, তো দেখিব পাৰে মই আলিৰ মাজে মাজে তাকো উল্টাকৈ খোজকাঢ়ি গৈ আছোঁ। যদি পৰোঁ হয়তো সেইপিনে পৰিব লাগিব, হয়তো এইপিনে পৰিব লাগিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে মোক, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু ছাপোৰ্ট অকণমান কৰক, যাতে মোৰ আৰু ভাল কমেণ্ট কৰিব, যাতে মই মটিভেট হওঁ, আৰু ভাল আপোনালোকক এনেকৈ কণ্টেণ্ট দি যাব পাৰোঁ। আৰু এটা ভিডিঅ'ত অকণমান ভিউজ পাইছোঁ, খুব মৰম দিছে আপোনালোকে, খুব ভাল লাগিছে। মানসিকভাৱে যোনজন যুৱক আক্ৰান্ত আছিল, চ' এইজনৰ ভিডিঅ'টো অকণ ভাইৰেল হৈছে, ত' বহুত ভাল লাগিছে। আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰিছে মোক, ফেচবুকত অকণ ভাইৰেল হৈছে, ত' ভাল লাগিছে। ত' এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ভাল কণ্টেণ্ট আপোনালোকক দি যাম মই।